মৰম চৰম না হৈছে দিনক দিনে দেখোন কমি গৈছে অহ মোৰ জানটো তোমাক মই কিমান মৰম কৰো এটো মই আৰু একমাত্ৰ ভগৱানেহে জানে কৰা যা আপুনি মৰম নকৰো কাৰণে তোৰ কাৰণে সদায় আকৌ বেকাত শিখৰ আনো এইটো হয় দিয়কচোন অ মোৰ জানটো তোক মই বহুত ভাল পাওঁ তেতিয়াহ'লে মোক নাগাই কিয় কৈ থাকে আপুনি বোলে বেলেগ আপিৰ লগত লাইন মাৰে চি 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 অ নাগাই তোৰ আগত এলা হৈ অ তাক মই শিখৰ নেদাও সেইকাৰণে আহি তোৰ আগত এলা জুত লগৈ চাব কিন্তু পিছত যদি মই একলা কথা গম পাওঁ কথা ভীষণ হৈ যাব এটা কথা কি জানা না এ নাগা তোক লাগি তামাম জ্বলন গম পাইছা না তাৰ মানে কি জানা না তোক যি মই ইমান মৰম কৰো দোকানৰ পৰা শিখৰ আনি দিওঁ ইমান সুখত ৰাখো অ তাৰ অলপ হজম নহয় অ তাত টিটটো খিনিয়াখানে মই দেখা পাইছোঁ খিৰিকি বান্ধি বান্ধি গুবেছি ইমান শাস্তি দে বেচেৰি এতিয়া তোকো এলা লাগাৱে মোৰ লগত লাগ সংসাৰখন নষ্ট হওক এলাখান এতিয়া বাদ দি এতিয়া মই যাওঁ আহি কিনে মই তোক মৰম কৰিম কি মৰম শিখৰ আনিম ঐ ঐ ঐ ঐ কম বয়সত বিয়া পাতা মৰাটো হৈছে বেটাই হালি গৈছে একদম হালি গৈছে বিয়া পাতে বেটাই চুহি দিছি দে শিক্ষা পাই গৈছে জনমৰ ইয়ে দৈ দেখোন মাছ মিছা হাঁহি দি আছা আছো ৰ বাকী তোৰ দেখোন একদম কুজা পৰি গৈছে কিয়া এ ভাই নকবি দে ভাই বহুত কষ্ট না মোৰ বাকী তাইৰ লগত কেনে চলি আছে তাৰ লগত ভালে চলি আছে দে ভাই হাত এইটো পাই আছে না নাই মাজে মাজে দে এটা কথাই মিনিট এক মানছো কিন্তু মানছো চুৰি থকাৰ পাছতো চলি থকাৰ পাছতো সি যে এনে এটা কমলা নাপি এটা যে লাইন মেৰা পাইছি টেলেণ্ট হাই নাই। টেলেণ্ট আছে তো মোৰ তোৰ টেলেণ্ট পুৰি যোনদিনা গম গম পাব তোৰ পাব। টেলেণ্ট বাছা হুলাবাৰী মাৰিব হুলাবাৰী তহঁতৰে ওপৰত বিশ্বাস আছে তহঁতহে জানা বাকীটো মোৰ নাজনে কোনেও আমিতো কোনো বুদ্ধি নকওঁ 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 আমি নকওঁ কাৰণ আমি সেনে মেণ্টেলিটিৰ আপায়ে নহয় নহয় গাড়ীখন ভাল লাগছে ভাই মডিফাই কৰিছে নেকি কৈছো এ ভাই অঁ পাইছি মানে ময়ে ফোন কৰি মাতিছিলো মই চাইকেলখনে হৰকাণ্ঠত থৈলো তোৰ গাড়ী চাবি দি নামান মই তাইক ফুৰাব লৈ যাম এই দিয়ে দি ভাই যা নি এনা বিয়া পাতি তোৰ অৱস্থা নহয় হৈছে শুনো এইবাৰ আৰু 7-8 মান হালবি যাও আছা যা 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 তোৰে দিন যা তোৰ দিন যা তোমাকে ৰখি আছিলো জানা এটা কাম কৰা ব'লা উঠাতে পাৰ্কত দেখিবা ফুৰি আহো বলা এটা কথা জানা না ভাই খুৰীক গেলি বেয়াই লাগে তাতে আৰু এটা চলিও আছে ই বেটাই আৰু এটা আপিৰ লগত লাইন মাৰি আছে এটা কথাই উম এন্ধৰ কাৰণে আমাৰ এই বিয়া পাতা চামটোৰ একদম বৰবাদ হৈ গৈছে বিলকুল মান সন্মান নোহোৱা হৈ গৈছে কিন্তু কি কৰিম তাৰ যৌৱনটো ইতিয়াহে বুজছি সেইটো আমি বাধা দি লাভ নাই আজি খুৰীৰ কথা কওঁ এই খুৰী আমাৰ খুৰী সেই কংলা আপাটোৰ লগত তই কি আশা কৰি বিয়া হ'লি আজি তাৰ মানে যিটো ফলটো আজি নাপাইছি গতিকে ভাই এতিয়া আমি ইপাৰো যাব নোৱাৰোঁ সিপাৰো যাব নোৱাৰোঁ গতিকে তাহাঁতে যি কৰে কৰা কিন্তু এটা কথা এক সহায় কৰি কিনে আমাৰ কিন্তু বেয়া লাগি আছে মনবিলাক উপায় নাই তাৰ যদি সি বিয়া পাইছে তাৰ মনটো ইটো মানে যৌৱন মনটো এতিয়া আহি নাছে গতিকে সেইটোত যদি আমি বাধা দিব যাওঁ সেইটো এটা মহাপাপ এতিয়া তাৰ সংসাৰ এখন ভাঙি আছে সেইটো এটা মস্তপাপ গতিকে ভাই আছে গৰু নাবাই হাল হোৱাতকে নহয় ভাল কথা এটা আছে নহয় আমাৰ একেবাৰে মনোমন্দিৰ আমি একো নাজানো পিছত যদি পাৰোঁ আমি নহয় এটা কথা আজিকালি নিউজ চেনেলবিলাক চাব নোৱাৰি সেইটোতো আৰু আগে খালি বিয়া পতা মানুহবিলাক তহঁতৰ বদনাম হ'ব গম পাইছ না মইতো বিয়া পতা নাই মই বেড চেলাৰ মোৰ কথা একো নাই গতিকে মোৰ এটা ডিচিশ্যন দেই আমি যাই কিনে খুৰী খোৱাই ভাল এতিয়াতে কলি দৌৰে কানেকশ্যনটো কাটা যাব কিবা এটা হয়তো ৰিজাল্ট ওলাব গতিকে আমি এতিয়া কোৱাই ভাল পিছত গেলি কিন্তু চাৰিগলি দেৰি হৈ যাব কিন্তু আমাৰ ঠিক আছে ভাই তোৰ মতত মই একেবাৰে একমত তই যিটো সিদ্ধান্তত থাকা মই সেইটোতে অব্যাহত থাকিম দে অ'কে এতিয়াকে আমি যাওঁ ব'ল কৈ আহোঁ কি মৰম ন দুটা দুয়ে কৰ প্ৰায় অ খুৰী
এটা মস্ত ডাঙৰ কথা হৈছে। কি কথা এ? অ ঘুৰি মই কওঁ শুন, ইমান দিনে ৰাজুৰ কথা কওঁতে তই মুঠেও মানি লোৱা নাছিলি। আজি আমি নিজ চকুই চাইছোঁ ভণ্ডথেৰ বাটত যিটোহে লিলিমাই কৰি আছে, আনা হোৱা এনে কৰা ডেকা চলিহে সি। মোৰ ইমান বেয়া লাগিছে ইমান সুন্দৰ খুৰীটো থাকাতে আমাৰ। হ'ব আজি যদি আমাৰ লগত যা তাক একদম হাতে লুটে ধৰিব পাৰিবি। আমাৰ লগত বল আজি, যি লিলিমাই মাই। আৰু ঘুৰি এটা কথা, তাৰ নিচিনা ভাতাৰটো তই এৰি দি, নহ'লেবা তোৰ কিন্তু একেবাৰে পিছত বেয়া হৈ আছে। আৰু আমি আছোতো, আমি থাকাত আকৌ টেনশ্যন ল'ব নালাগে। আমি কেইটা এনে আছো। এতিয়া বল 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 বেবী সকলে বানপানী কথাই ক'তনো যাবি এতিয়া অলপ কথা পাতো দে। আৰু তইতো জানাই না তোক মই কিমান ভাল পাওঁ। সেইটো জানো, মই তোমাক এৰি 1 ছেকেণ্ডত শিকবা নোৱাৰো। মই জানো তুমি মোক কেতিয়া বিয়া পাতিবা? এটা বিয়া পাতি কিমান জ্বালাত আছো মইহে জানো। তোক ভাল পাইছো 2 টকা তোৰ তাৰ পৰা খোৱাৰ কাৰণে, তোক মই বিয়া পাতিবৰ কাৰণে ভাল পাইছো নেকি বেটি? নাই, আমাৰ দুয়োৰে বিয়াখন কেতিয়া হ'ব তাকে ভাবি আছো। যি কৰা সোনকালে কৰা, মোক চাবলৈ বহুত দৰা আহি আছে, পিছত কিন্তু মোক নকবা একো। নাই জানো, তুমি চিন্তা কৰিব নালাগে, মই অতি সোনকালে তোমাক বিয়া পাতিম। বাকী তুমি একো চিন্তা কৰিব নালাগে, মই কথা দিছোতো তোমাক, মই তোমাক এৰি থাকিব নোৱাৰো। নাই মই জানো। কি তই এই কেৰি থাকবা নৰা? তই ধুমা চলি এটাৰ বাইপাক তই মই আজি নহয় মানে মই হ'ব, তই মোক এটা কথা নকবি, মই চব শুনি আছো পিছৰ পৰাই। কি এইবোৰ মই কি শুনিছো? হে মাই, তই ঠিকে শুনছা, ই মোৰ ভাতাৰ। তুমি এইবোৰ কিয় কৰিলা মোৰ লগত? সেই নাগাই মোক ঠিকে কৈছিল, নাগাৰ ঘৰত বোলে সদায় অশান্তি, এতিয়া কাৰ ঘৰত অশান্তি? হে ভগৱান। কি কয় ঘুৰি, মোৰ তিৰিটোৰ কথা এনেকে কয়, মোৰ ঘৰত অশান্তি? যা, মোৰ তিৰিটো ৰম ৰম চমকে খাই আছে এখন ঘৰত, তাইক মই কি জানাই ৰাণীৰ নিচিনা ৰাখছো ঘুৰি। আৰু ইয়াক কমলা নাপিটোৰ লগত সি তোমাৰ নিচিনা আপি এটাক পাই পেলাই বাঢ়ি গৈছে। ঘুৰি বৰ দুখ লাগে, ইয়াক পাৰা যদি তই আজিয়ে দি বজলি, ইয়াৰ নিচিনা মৰাতটো থাকি লাভ নাই। কি কয় মিত্ৰ? আৰু খুৰী এই কিমান দিন ভাল পাওঁ বুলি ভাবা? 9 মাহ ভাল পাইছি মাত্ৰ পইচাৰ কাৰণে। বাইপেত টাকা আছে, মৰিবা আহিছা দুয়ে মোক ক্ষমা কৰি দিয়ে, মোক একদম ভুল হৈছে, মোক মাফ কৰি দিয়ে। মোৰ লগৰ চলি গেলাই কিনকে অকলে আগত আপি লৈ যায় গাড়ীতকে, মোৰ বেয়া নালাগে। ইমান কম বয়সতে মই বিয়াখন পাইছোঁ, তই নিজে জানা। ই নাগা মৰণ নহয়, তুই আজি মোৰ সংসাৰখন চেচ কৰি দিলা। মোক মাফ কৰি দিয়ে ভণ্টি, মইতো কলচাৰ বনি বুলি কৈছোঁ, মোক মাফ কৰি দিয়ে। আৰু এজৰ বাইপেকো ধনী, অলপ টকা পইচা খাব পাৰিম বুলি ভাবিছিলোঁ। গতিকে আজি মোৰ চব চেচ হৈ গ'ল। মোৰো ইচ্ছা যায় আপি গেলা কেনেকৈ পাৰ্কত ফুৰাব নিবিয়া, ইমান কম বয়সতে বিয়া পাতিলোঁ মই, মোক মাফ কৰি দিয়ে। নাগা বুজো। হ'ব, তোৰ নাটক মই চব গম পাইছো। তোৰ এই মুখখন মোৰ আগত কেতিয়াও নেদেখাবি। আৰু তোৰ দৰে ভাতাৰ মোৰ আজিৰ পৰা প্ৰয়োজন নাই, কুকুৰ। কথাটো শুনি মোৰ গোটাই ফাটি যাওঁ লাগিল, কিন্তু কি কৰিবি, কথা এটাতে আছে নহয়, কম বয়সতে বিয়া পাতিব নালাগে বুলি। আজি পালি ইচ্ছা যায়, তোৰ তিৰিটো অলপ বুঢ়া হৈছে, মই সেইটো কথা নকওঁ, দেখাটো অলপ কেম্বা। এই ফুলকুমলীয়া এটা মালাক পিছ পালি, তাতো তোক আজি চৰ এফালে গুচি গ'ল। সেইকাৰণে মই তোক কওঁ, তইতো দুখ মোক দিয়াই যে মোৰ কাৰণে এটা বিয়া পাতিছা। নহয়, বিয়াটো ময়ো পাতিছোঁ, কিন্তু বয়সটোৰ লগত অলপমান মিলি পাতিব লাগে, বুজিছা? আজিৰ পৰাই কমচে কম তোৰ এটা জ্ঞান হৈছে। তিৰিও গুচি গ'ল, তোৰ ভালপোৱাও গুচি গ'ল, কিন্তু তোৰ এটা অভিজ্ঞতা হৈছে। এই অভিজ্ঞতা দি তই সাৰা অসমত বুজাই দিব পাৰিবি যে কম বয়সতে বিয়া পাতিব নালাগে। কি কয় মিত্ৰ? একদম সঁচা কথা। এইকাৰণে দেখা নাই মই বিয়াই পাতা নাই তাক গেলি। বুজছা না? কিনকে বুজছা যে কম বয়সত বিয়া পাতিব নালাগে? হাই বন্ধুসকল, আজি ভিডিঅ'টো বনালোঁ। চাৰিওপিনে বানপানী হৈ আছে, তথাপিও তাৰে মাজতে আজি ভিডিঅ'টো বনাই দিলোঁ। কেনে লাগিছে কমেণ্টত জনাব, আৰু ভাল লাগিলে কৈ দিয়া লাইক কৰিব।
মোৰতো জানে ভাই চব কেৰেক্টাৰে মোৰ অলপ নিগেটিভ হয় আজি অলপ ভাল লাগিছে গতিকে মোৰ ভাল লাগছি আৰু আজি তাৰমানে মই ফানি ক্লাব আছামৰ 2 নম্বৰ ভিডিঅ'টো বনালোঁ কেনে লাগছে নাজানো আপোনালোকৰ যদি চাই ভাল লাগে শ্বেয়াৰ বেছি শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ মীনাক্ষী আছে ফানি ক্লাব আছামত আজি প্ৰথমবাৰৰ কাৰণে আহিছে ভিডিঅ'টো কৰি ভালে লাগিল আপোনালোকৰ যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব চ' বাই বাই